আপোনালোকে গম পায় গোটেই পৃথিৱীত এতিয়া কৰোনা ভাইৰাছ নামৰ এটা ভাইৰাছৰ আতংক চলি আছে আৰু এই কৰোনা ভাইৰাছৰ কাৰণে COVID-19 বুলি এটা বেমাৰ আহিছে আৰু এই বেমাৰত কি হয় প্ৰথমতে জ্বৰ সৰ্দি কাহ মূৰৰ বিষ গলৰ বিষ আৰু তাৰ পিছত বুকুৰ বিষ হৈ শেষত হাওফাও আৰু কিডনিত তাৰমানে বিকল হৈ গৈ মানুহজনৰ মৃত্যু হয় তে আমি সেইকাৰণে যেহেতু গোটেই পৃথিৱীত এই বেমাৰটো হৈ আছে আমি আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে ৰাইজৰ সজাগতাৰ বাবে আমি ইয়াত অভিযান চলাই আছো সেইকাৰণে আমি আপোনালোকক জনাব খুজিছোঁ যে আপোনালোকে কেনেকৈ গম পাব যে এই ভাইৰাছে কোনোবাক আক্ৰান্ত কৰিছে প্ৰথম কথা হ'ল তেওঁৰ সৰ্দি জ্বৰ মূৰৰ বিষ গলৰ বিষ যদি থাকে তেতিয়াহ'লে আপোনালোকে লগালগ সাৱধান হওক সেইটো কৰোনা ভাইৰাছ হ'ব পাৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁৰ উশাহ নিশাহ লওঁতে অসুবিধা হৈছে নেকি বা বুকুখন বিষায় নেকি উশাহ নিশাহ লওঁতে যদি নিশ্বাস প্ৰশ্বাস নিতে বা উশাহ নিশাহ লওঁতে অসুবিধা হয় তেতিয়াহ'লে আপুনি লগালগ আৰু দেৰি নকৰিব আমাৰ ওচৰত থকা পানবাৰী চিকিৎসালয় এইবিলাক সৰু চিকিৎসালয় নহয় প্ৰথমতে ডাইৰেক্ট গৈ পানবাৰী চিকিৎসালয়ত গৈ তাতে ডক্টৰৰ পৰামৰ্শ ল'ব আৰু তেনেকুৱা মানুহজনক পৃথকৈ ৰাখি বেলেগকৈ ৰাখি তাৰ লগত কোনেও লগ কৰা নাযাব চোৱা নাযাব পৃথককৈ ৰাখি তেওঁক আগত চিয়'ৰ হ'ব লাগিব টেষ্ট কৰিব লাগিব তেওঁৰ কৰোনা ভাইৰাছ হৈছে নে নাই আৰু এটা বস্তু লক্ষ্য ৰাখিব যে বুকুৰ বিষ বা গাৰ বিষ বা জ্বৰ সৰ্দি কাহ সকলোৰে হ'ব পাৰে এইটো ছিজনত হয় কৰোনা কেনেকৈ হ'ব পাৰে আপোনাৰ সন্দেহটো তেতিয়া বেছি তাৰমানে স্পষ্ট হ'ব যদি সেই মানুহজন বাহিৰৰ পৰা আহিছে যে তেওঁ হয়তো কেৰেলাত কাম কৰিছিল তেওঁ হয়তো মহাৰাষ্ট্ৰত কাম কৰিছিল ইউপিত কাম কৰিছিল দিল্লীত কাম কৰিছিল আৰু তেওঁ আহিছে বা তেওঁৰ সংস্পৰ্শত বা টাচত মানে তেওঁক চোৱা চুটিত যদি কোনোবাই আহিছিল তেতিয়াহ'লে চিয়'ৰ হ'ব তেনেকুৱা বুকুৰ বিষ গলৰ বিষ জ্বৰ সৰ্দি কাহ থকা মানুহজন নিশ্চিতভাৱে কৰোনা ভাইৰাছ হ'ব পাৰে লগালগ ডক্টৰৰ সহায় ল'ব আমাৰ বিদ্যালয়ৰ ব্লেকবোৰ্ডত কেইটামান হেল্পলাইন নাম্বাৰ দিয়া আছে 4টা যদি আপোনালোকে ভাবে যে তেনেকুৱা মানুহ আছে কেতিয়াও নুলুকাব সেই হেল্পলাইন নাম্বাৰবিলাকৰ পৰা সহায় লৈ কি কৰিব লাগে আপোনালোকে জানিব পাৰিব সেই নাম্বাৰ কেইটা আমাৰ স্কুলৰ ব্লেকবোৰ্ডত দিয়া আছে লগতে আৰু এটা কথা যে এইটো বেমাৰ যদি লুকুৱাই ৰাখে কোনোবাই তেতিয়াহ'লে এজন মানুহ যদি এটা অঞ্চলত সেই বেমাৰ হয় তেতিয়াহ'লে গোটেই ৰাজ্যখন মানে গোটেই অঞ্চলটোত গোটেই গাঁওখনত সেই বেমাৰ বিয়পি পৰিব পাৰে কাৰণ এইটো এটা চুৱাচী ৰোগ তাৰমানে একজনের গাত থাকি আর একজনের গাত যায় তে সারা পৃথিবীত প্রায় 2 লাখ মানুষ এই বেমারত আক্রান্ত হয়েছে হ্যাঁ আর এতিয়ালৈকে মরিছে প্রায় 6,500 মানুষ আর লগালগ কি আমার ভারতবর্ষের বিভিন্ন রাজ্যতো কমে 115 জন মানুষ আক্রান্ত হয়েছে আর 2 জন মানুষ অলরেডি ঢুকাইছে মহারাষ্ট্রের মানুষ এজন আর এজন কোনোবা এজন রাজ্যের মানুষ ঢুকাইছে গতিকে সকলে সাবধান হওক বাহিৰৰ মানুহ আহিলে তেওঁৰ পৰা দূৰত্ব বজাই ৰাখক টাচ নকৰিব বাৰে বাৰে হাত ধুব সাবুনেৰে হাত ধুব আৰু তাৰ পিছত মাস্ক পিন্ধিব আৰু অচিনাকি ব্যক্তি ঘৰত আহিলে সাৱধান হ'ব আৰু লক্ষ্য ৰাখিব তেওঁৰ জ্বৰ সৰ্দি কাহ এইবিলাক আছে নেকি আৰু এই মানুহজন বাহিৰৰ কৰবাৰ পৰা কাম কৰি আহিছে নেকি এইখিনি অন্তত সজাগ হওক আৰু মনত ৰাখিব গাঁৱৰ এজন মানুহৰ যদি তেনেকুৱা বেমাৰ হয় তেতিয়াহ'লে সকলোৰে হ'ব পাৰে তো সেইকাৰণে সাৱধান হওক সকলোৱে ঠিক আছে